কবিতাৰ শিৰোনাম এবাৰ আহি সোধা মোক কেনে আছো। এবাৰ আহি সোধা মোক কেনে আছো। জীৱন নদীৰ ঘাটত বিষাদৰ চকুলো টুকি বেদনাৰে ভৰা এখন হৃদয় লৈ নিসংগতাৰ কোঠালিত বহি কেৱল লুটিয়াই পঢ়ি আছো যন্ত্ৰণাৰে ভৰপূৰ জীৱনৰ পৃষ্ঠাবোৰ। যুঁজি আছো এজাক আন্ধাৰৰ সৈতে পোহৰৰ সন্ধান বিচাৰি। তুমি এবাৰ আহি চাই যোৱা কেনেকৈ আছো। নিভাজ এবুকু মৰম আৰু ভালপোৱা সংগোপনে সাঁচি থৈছো মোৰ কলিজাৰ একোণত তোমাক দিবলৈ। এবাৰ আহি সোধা মাথো ভালে আছানে তুমি। মই অপেক্ষাত আছো তুমি আহিবা বুলি। নাই, তুমি নাহিলা। তুমিচোন মোক পাহৰি আঁতৰি গলা। মোৰ হৃদয়ৰ পৰা ঢুকি নোপোৱা এখন নেদেখা নদীৰ সিপাৰলৈ। তুমি আহিবানে বাৰু কোৱা, আহিবানে এদিন মোৰ গভীৰতাত প্ৰেমৰ অনুৰাগ সিঁচিবলৈ। যদি তোমাৰ আপত্তি আছে তেন্তে নালাগে আহিব। মই অলপো আক্ষেপ আৰু অভিমান নকৰোঁ, কিন্তু তোমাক এটি অনুৰোধ কৰিছোঁ। অন্তত এবাৰ হ'লেও আহি মোক সোধা মই কেনে আছো। মাথো এবাৰ আহি সোধা মোক কেনে আছো মই। এবাৰ আহি সোধা মাথো এবাৰ। ধন্যবাদ।